আজি এই যে লৈছোঁ আজি মই এটা বেলেগ বস্তু আনবা যাম আৰু গাড়ীখন আহি আছে আৰু এই যে বস্তা বহুতটা লৈছোঁ এই বস্তা আৰু এই বস্তা লৈ মই যাম কিবা এটা বস্তু আনবা যাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক কিনো আনো আৰু বস্তা লৈ যাম ৱাটাৰ সাপ্লাইৰ পৰা পানী আহা এই পানীৰ ওপৰতে থৈ দিলোঁ মই ইয়াতে বৰ্তমান থাকক কি ধুনীয়া আমাৰ চাফা পানী আহি আছে আৰু মই বৰ্তমান চাফা পানী ব্ৰইলাৰক খুৱাই আছোঁ বৰ্তমান গাড়ীখন আহি পা নাই আৰু গাড়ীখন চাই আছোঁ মোৰ তাকে লগিন আহাৰ কথা কৈ আছে গাড়ীখন আৰু বৰ্তমান দেখা দেখি নাই চাওক বৰ্তমান গাড়ীখন আহি পা নাই আৰু গাড়ীখন আহি পালে যাম আৰু বৰ্তমান গাড়ী আহি আছে আৰু এইখন গাড়ী আহি পাল আৰু বৰ্তমান চাওক এইটো আমাৰ ৰাইজৰ পুখুৰী আৰু এটা মই বৰ্তমান যাই আছোঁ এই ৰাস্তাটোৱেদি কি সুন্দৰকৈ আহি পাল গাড়ীখন এইখন চাওক আৰু এইটো মোৰ বস্তা আছে হাতত চাওক বৰ্তমান গাড়ী চাড়ী ঘূৰাই পূৰা ৰেডি হৈ থাকিল মোৰ পাৰ্টনাৰটো এইটো তাৰ বোলে আৰু ডিউটি আছে অলপ দেৰিকৈ গাহৰি আনবা যাব তাৰ কাৰণে মোৰ কামটো আগতে কৰি দিব এতিয়া মই লাহেকৈ বস্তাটো ইয়াতে থৈ দিলোঁ লাহেকৈ এতিয়া উঠিম এইটোৱে হ'ল আমাৰ ড্ৰাইভাৰটো কি ছাৰ ইমান দেৰি আমি বৰ্তমান এতিয়া যাব ওলালোঁ মানে চাওক এইটো আমাৰ শিৱ মন্দিৰ হয় through the highways till my shadow turns to sun rays আৰু এইটো হ'ল আমাৰ থমনা আঞ্চলিক কলেজ এইটো হ'ল থমনা আঞ্চলিক কলেজ বৰ্তমান লাহেকৈ আমি বৰ্তমান থমনা পাম বিনাপানী হাইস্কুলখন দেখাম এইখনে হ'ল থমনা বিনাপানী হাইস্কুল আমি বৰ্তমান পালোঁ ততলাপাৰা আৰু ততলাপাৰা লাহেকৈ আমি পাৰ হ'ম বেয়া দিছা হা
আমি বৰ্তমান টটলাপাৰা পাৰ হ'লোঁ আৰু এইখন টটলাপাৰাৰ স্কুল হয় চাওক ইয়াতে দেউল পূজা হয় খানশালীৰ বৰ্তমান কেৰে ঠিকে আছে চাওক এইখন পালোঁ চৰেমাৰীৰ চক চাওক চৰেমাৰী এইখনেই হ'ল বৰ্তমান চৰেমাৰীৰ ৰাস্তা ভাল হোৱা নাই আৰু বৰ্তমান চৰেমাৰীৰ বেটেলিয়ন কেম্পটো এইটোৱে চাওক বৰ্তমান পাম বেটেলিয়ন কেম্পটোৰ গেটখন চাওক এইখনে হ'ল বেটেলিয়ন কেম্পৰ গেট আৰু এইবিলাক বান্ধি দিছে বিল্ডিং মানে তিৰি চলি থাকাকে বেটেলিয়ন বিলাকৰ চাওক ইয়াতে থাকে এবাৰ আমি লাহেকে পাই যাম অহপাৰ চক এইটো হ'ল অহপাৰ চক মই য'ত আহিছিলোঁ মাল নিবা আৰু সেই মাল নিয়া জেগাটো আপোনালোকক দেখুৱাম পাই গ'লোঁ আৰু সেই মানুহজনৰ ঘৰ ইয়াতে আহিছোঁ মই চাওক এইটো হ'ল অহপাৰ আহিছোঁ মই গেন্দে ফুলৰ বাগান কৰিছে চাওক এই গেন্দে ফুল হয় আৰু এই ল'ৰাজন মালিকৰ ল'ৰাজন এইজনে কি ধুনীয়াকৈ চাই গৈছে আৰু মোৰ ভিডিঅ' তামান চাই বোলে এইটোৱে মিল দাদাৰ আৰু এই মিলৰ পৰাই ওলাই টু আৰু মই আজি টু নিব আহিছোঁ চাওক এতিয়া মই টু ভৰাম আৰু আপোনালোকক দেখুৱাম কেনে ক'ত আছে টুখিনি এতিয়া আছে মাল আৰু ইয়াৰ পৰাই লৈ যাম টু ৱাও বহুত মাল আছে চোন এই মোক অলপ হ'ব বুলি কৈছিল চাওক ইয়াৰ পৰাই লৈ যাম আমি আৰু এই ফুটাটোৰ পৰা এই মালটো ওলাই এই দাদাজনেও নিবা আহিছে টু কি কৰিব আপুনি ব্ৰইলাৰৰ ফাৰ্ম অঁ ব্ৰইলাৰৰ ফাৰ্ম আপোনাৰ কি ফাৰ্ম আছে এয়া আৰম্ভ নতুন কোম্পানী কোম্পানী কি কোম্পানী কিবা প্ৰিমিয়াম না কি প্ৰিমিয়াম এখেতে প্ৰিমিয়াম কোম্পানীৰ ব্ৰইলাৰ ল'ব আৰু নতুনকৈ বৰ্তমান টু নিবা আহিছে চাওক কি চাইকেল শিকি আছা দে আমি বৰ্তমান মিল চলা পাই ভৰাটো অলপ বন্ধ কৰি ৰাখলোঁ আৰু তো চাওক মোৰ পাৰ্টনাৰটো বৰ্তমান বস্তা চিলাই আছে হা ছাৰ আমাৰ কেইটা ভৰালোঁ আমি 6টা ভৰালোঁ আৰু আমি নিম আৰু দাদাৰ মিলটো দেখাম আপোনালোকক এইটো হ'ল দাদাৰ মিল আৰু দাদাৰ তাতে কাম কৰা মানুহজন এইফালে মিল আৰু এনেকৈ আহি থাকে মই ফাৰ্ম দিয়াৰ পৰা এই মিলটোৰ পৰাই মই টু নি আছোঁ আৰু মাজে মাজে মই টিহুত আনবা যাওঁ এইবিলাকৰ উৰা মিচিং আছে ইয়াত এইটো মিচিং চাওক আৰু এইটো দিয়ে যায় বৰ্তমান টু কেনেকৈ দি আছে এইটোৱে হ'ল বুদ্ধ তোমাৰ মটৰ এই মটৰটো দি মিলটো পূৰা ঘূৰাই আছে চাওক বৰ্তমান আমাৰ এতিয়াহে টু ভৰোৱা হৈ গ'ল আৰু এতিয়া ৰাতি বৰ্তমান 8টা মানে বাজিল আৰু বৰ্তমান আমি টুহৰ বস্তা বান্ধবা ধৰছোঁ আৰু বান্ধি মাত্ৰ যাম আমি বৰ্তমান ব্ৰইলাৰৰ টু আনি মাত্ৰ ইয়াতে আমি চাহ খাম
কেক খাব আহিছোঁ কেক আৰু গাখীৰ দিয়া চাহ খাম পানী পুৰা ঠাণ্ডা মই বেছি ঠাণ্ডা পানী খাব নেকি আপোনালোকে মোৰ চেনেলৰ ভিডিঅ' নতুনকৈ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা টাইপৰ ভিডিঅ' আপোনালোকে পাই থাকে আজিলৈ এইখিনিয়ে জয় হিন্দ